Hello guys, welcome to my vlog. এই মই মানে তেতিয়াৰ পৰা এটো কৰি আছিল চুলিটো কৰি আছিল একবাৰ কৰি উঠলা দেখা পাইছি যে মাজেদি এটো খেতাটো বেকা আছিল সেইকাৰণে আকৌ খুলি পেলা কৰি আছে এইজনী মহাশয়াই আৰু আজি কি আছে সবে জানাই চাগে আজি ইন্টাৰনেশ্যনেল নাৰ্সেছ ডে আছে সো আমাক উইশ কৰা সো আজি আমি মানে সাজি কাছি ৰেডি হৈ পেলা যাব লাগিব তাতে গানো মই এজোৰা ড্ৰেছ পিনছো কাৰণ গান আছে গান গাবৰ কাৰণে মই আকৌ চেঞ্জ কৰিম এইজোৰা পিন্ধি থাকিম নেকি দিনটো কেনে ইউনিফৰ্ম লাগে আকৌ তাৰ পিছত আমাৰ আজি বহুত কিবা কিবি প্ৰগ্ৰাম আছে মই সব দেখাই যাম সব চাৰিপাক লগাই আৰু এটো নকলি হয় আমাৰ গমে পাই আমাৰ যে কিবা এটা প্ৰগ্ৰাম থাকিলে পানী নহয় সো আমাৰ আজিও পানী নাই যিমান দিন প্ৰগ্ৰাম হৈছে নাই সিমান দিন পানী নাথাকে আমাৰ নাথাকে মানে নাথাকে এই ৰাতিৰ পৰাই পানী নাই ৰাতি খাই দিবাও পানী পোৱা নাছিল হেংকাই থৈ দিছিলোঁ সো আজিও এতিয়াও পানী নাই আৰু ভৱিষ্যতেও এনেকুৱা প্ৰগ্ৰামবিলাকত পানী নাথাকিব বুলি আশা থাকিল সেয়া আৰু এতিয়া মই দেখাই থাকিম আজি কি হয় আপোনালোকে চাই থাকিব লাষ্টলৈকে সো মোৰ প্ৰথম প্ৰগ্ৰামটোৰ কাৰণে ৰেডি হ'লোঁ মই এয়া মোৰ এই চুলিকেইডাল বেয়াকৈ ওলাই থাকে সেইকাৰণেহে বস্তুটো বেয়া হৈ থাকে বাকী তাৰপিছত আৰু প্ৰগ্ৰাম আছে সেইটোৰ কাৰণেও ওলাম এয়া কালি নাইটিংগেলৰ বিয়াৰ কাৰণে মই লৈছোঁ মেহেন্দি লৈছোঁ আজি বিয়াটো নাইটিংগেলৰ চ' সেই লৈ লৈছোঁ আৰু এইফালে এইজনী ওলাই আছে মোক ওলাই দি পেলাই এতিয়া নিজে ওলাই আছে ত' আৰু এতিয়া মই অলপ মানে যোৱাকালি ঘৰৰ মানুহ আছিল গাখীৰ লৈছোঁ মই গাখীৰটো গৰম কৰিম তাৰপিছতহে মই স্কুলত যাম তাৰপিছত আমাক দীপ বন্দনাটো প্ৰেক্টিছ কৰিব দিছে শংকৰদেৱী আন্ঠিও শংকৰদেৱত দীপ বন্দনা কৰিছিলতো সেইটো জানো তথাপি প্ৰেক্টিছ কৰিব দিছে আৰু কৰি দিওঁ আৰু একবাৰ কিনো আছে আৰু এয়া মই যাই আছোঁ আমাৰ অডিটৰিয়ামৰ ফালে চবকে মাতি আছে বাকী এইকেইডাল মোৰ ওলাই থাকে বাৰু এইকেইডালৰ মই ব্যৱস্থাটো কৰিব পৰা নাই চাওঁতে জাগা থকা থাকক চ' যাওঁ এটেণ্ডেঞ্চ লৈ আছোঁ কি যে আজিকালি এটেণ্ডেঞ্চ কৰিছোঁ খালি এটেণ্ডেঞ্চ যাওঁ প্ৰেক্টিছ কৰোঁ দীপ বন্দনা এয়া ডেক'ৰেশ্যন কৰিছে ৱেলকাম আছোঁ যিবিলাক কাপোৰ মেলি দিছে চাব পাৰে আৰু এইবিলাক চাওক আমাৰ পোষ্টাৰবিলাক ইয়াতে মাৰি দিছে এইবিলাক পোষ্টাৰবিলাক আমাৰ এইবিলাক আমাৰ ক্ৰিয়েটিভিটিগিলা এইটো আমাৰ আইংলা আছা গাইজ আজি এংকৰিঙত আছে চব এই ময়ূৰী বাইদেউ যিয়ে চশমা মুচি আছে আৰু এইফালে ভাস্বতী বাইদেউ যিয়ে হাঁহি আছে আৰু এইফালে এজেণ্ডা লিখি থৈ দিছে আৰু এইফালে এই গান গাব এইকেইটা বগা ৰঙা পিন্ধি পেলাই চবে কাপোৰ ধৰিব মেমে কৈছে কাপোৰটো চেঞ্জ কৰি আহা যাৰ বেলেগত আছে মোৰ বেলেগত নাই তথাপি মই কাপোৰ চেঞ্জ কৰি নাথাকোঁ বিকজ এইযোৰা কাপোৰ মই পিন্ধি নাথাকোঁ 12 seconds later আৰু এয়া ৰুমত আহিছোঁ আহি পেলাই এতিয়া মই কাপোৰটোতো চেঞ্জ কৰিলোঁ আৰু এতিয়া এইটো হেয়াৰ ষ্টাইলটো চেঞ্জ কৰি লওঁ একেলগে মোৰ এইকেইডাল টেণ্টিকেলছকেইডাল ওলাই আছে এইকেইডাল কিন্তু চাবচোন কাপোৰযোৰা ভালেই আছিল কিন্তু মোক এইয়া ব্লাউজটো দি নেখাদলা ঘৰৰ পৰাই আগৰ পৰা বোলে থাকা বুলি ভাবি পেলাই সেনেকৈ পলিথিনটো দি পঠাইছে ব্লাউজে নাই এইটোত এই ৰঙা ব্লাউজ যি আছিল সেইটোৱে পিন্ধি লৈছোঁ মানে ভাল লগা কাপোৰযোৰ মানে আমাৰ মাইটোত ধৰি বেয়া হৈ গ'ল
চ' ফাইনেলি মই ওলাই ৰেডি হৈ গৈছোঁ এয়া আকৌ আমাৰ দৰে এইটো মোৰ ব্লাউজটো বেলেগ হ'ল নহ'লে বাৰু ঠিকেই আছিল এইটো দিছে আমাক হেপ্পী ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে এইবাৰ 2026 আৰু এতিয়া আমি দুয়োটা যাব ওলাইছোঁ তাতে কিবা কিবি প্ৰগ্ৰেম হৈ গ'ল মাতি আছিল কিন্তু মই নগ'লোঁ কাৰণ মোৰ কাপোৰ খোলোৱা হোৱা নাছিল সেইকাৰণে এতিয়া যাওঁ কি কৰে চাওঁ তাতে কি প্ৰগ্ৰেম আছে তেখেতসকলৰ দেখাম চব গোটেইখিনি পাৰোঁ যিখিনি পাৰোঁ সেইখিনি দেখাম গোটেইখিনি এইবিলাক ভাষণ চাখন মই দেখুৱাই নাথাকোঁ কাৰণ ভাষণত মোৰ নিজৰো ইণ্টাৰেষ্ট নাই আৰু বেলেগৰো ইণ্টাৰেষ্ট নাই আই নো সেইকাৰণে মই ভাষণ চাখন দেখুৱাই নাথাকোঁ নিজেও ইমান চাবাৰো ইচ্ছা নাযায় এইবিলাক গাইজ চাব পাৰে আমাৰ ইয়াতে ৰংগলী বনাইছে এইখিনিতে ৰংগলী এইখনত এইটো চেল্ফি পইণ্ট তাৰপিছত আমাৰ ইয়াতে যিবিলাক আমাৰ ডেক'ৰেশ্যনৰ বস্তুবিলাক বনাইছিলোঁ চব ইয়াতে দিছে প্ৰদৰ্শনীত আৰু এইটো লাক্ষীমণি আৰু ভিতৰ ফালে এতিয়া যাম আমি কি হৈ আছে চাওঁ এইফালেও আছে এইবিলাক গাইজ এইবিলাক আছে এইটো মই বনাইছোঁ এইটো মই বনোৱা এইখন হ'ল আমাৰ ৱাল মেগাজিন এইবাৰ আমাৰ ছেকেণ্ড ইয়েৰ আৰু ফাৰ্ষ্ট ইয়েৰ মিলি পেলাই বনাইছোঁ মানে থাৰ্ড ইয়েৰৰ মানে লিড লৈছে আৰু বাকী এটা বনাইছে কি মজাকৈ জুবিন দা মুখখন হ'লেও এফৰ্ট দিছে ন কৰিবৰ কাৰণে ট্ৰাই কৰিছে সেইটোৱে বেষ্ট আৰু ইহঁতৰ বহুতখিনি ট্ৰাই কৰিছে বহুতখিনি ৰাতি গৈছে এইটো বনাওঁতে তাই 2 দিনমান গেছি ভাল লাগছে এইখন ইয়াতে চব আছে মায়াবিনী ৰাতিৰ বুকুৰ গানে কিনি মন যায় ৰুমাল এইবিলাক চব গাইজ ৰিপৰ্টাৰো আহিছে আমাৰ ইয়াতে ৰিপৰ্টাৰ অঁ সঁচাকৈ আছাম ট্ৰিবিউন বা সঁচাকৈ এইবাৰ সঁচাকৈ গ্ৰীণিজ বুকত যাব তাৰমানে গাইজ আছাম ট্ৰিবিউনত দিব তাতে চালি হ'ল মই আৰু ভিডিঅ' বেলেগকৈ বনাই নাথাকোঁ আছাম ট্ৰিবিউনত চাব আপোনালোকে साउंड के दिया नहीं
বা কি ডেন্স মাছে একদম মজা লাগছে সেইদিনা মই চাব পৰা নাই সেইদিনা ডেন্স কৰিছিল কিন্তু মই সেইদিনা চাব পৰা নাছিলোঁ এই মই ষ্টেজত আছিলোঁ গান দিয়াকৈ আজি কিন্তু মই মানে আগফালৰ পৰা চাই ভাল লাগছে আজি মজা লাগছে চাই তাই সেনেদৰে ৰেম্পক আছে আৰু মই তাতে মিউজিচিয়ান মিউজিক মাষ্টাৰ মই তাতে যাই পেলাই গান বজাব লাগিব অঁ ৰেম্পকৰ মানুহ দৰা কইনাটো ক'ত নাই কইনা অঁ দে আৰু A few moments later. এইবাৰ আমাৰ উদ্দীপনাৰ গান মই কৈছোৱে নাই নাযাওঁ বুলি
আজি মই মাইক ষ্টেণ্ডটো নাযাই কেনে ভাল লাগে আজি মই মাইক ষ্টেণ্ডটো Darling, just kiss me slow. Your heart is all I own, and in your eyes, you're holding mine. Baby, your answers are the one. Nami ohar, rodoreno, mure hot proti tua. Muhar hote mu. Bojo kore nasu Edharu khosamu Bohu dinore apun 2 hours later. ওই আমার লাঞ্চ ব্রেক দিছি আর এটা আপনার ফটো উঠার লাগছে সব খালি এটা আমার অ্যাঙ্কর আজির ইংলিশ অ্যাঙ্কর ইংলিশ আর এটা অ্যাঙ্করর হে রুমমেট লেংচি দৰা আৰু এটা লাঞ্চ ব্ৰেক আছে আৰু মই যাই আছোঁ লাঞ্চ ব্ৰেকৰ কাৰণে খাবৰ কাৰণে যাওঁ কৈছে এটা কৈছে আঞ্জা নাপাবি যা তোন নলবাৰীতে মানে চ' ভাবছোঁ এতিয়া আঞ্জা বা আছে নাই নাপালে হ'ব নেকি আমাৰোতো দে আমিও খাব লাগে 12 seconds later. পিছফালে খাব পাৰে চব ভাত পিছফালে ভাত খাই আছে এক চাওঁ তাৰপিছত ভাত খাই আছে এতিয়া মইতো খালোঁ খাই পেলাই আকৌ যাওঁ অডিটৰিয়ামত বড়ো ডান্স আছে এবাৰ বড়ো ডান্স চাম তাৰপিছত আমাৰ পৰিয়ালৰ ৰাৱণ ডান্স আছে সেইটো চাব লাগিব আৰু আমি এতিয়া ওপৰত আহি পালোঁ আপিগিলা আহি পোৱা নাই মেমহঁতক গালি পাৰি আছে চব ভাত খাই আছে এতিয়া আকৌ বিহু ডান্স হ'ব বিহু ডান্স নাও আমি উপভোগ কৰিম বিহু আমি তুই মজনু লাইলা লাইলা তুমি কামরু তোর কনা মাছ হোটেলে রে সয়াবিন ভাজা লাগে মজা ঘর পাহি দেখি করেছিল প্রেমতে দেখি মিসেস তোমারে Iya, আমার আপিও হাই আইয়া মলু কি ধুনীয়া দেখা আছে অসুৰক চাই অসুৰক চাই অসুৰ একদম বেলেগ আৰু আছিল অসুৰ ক'ত বেলেগ চশমা পিন্ধে অসুৰে চশমা পিন্ধে আমাৰ ইয়াতে আৰু এটা অসুৰ ক'ত গ'লে
সেইফালে আৰু এটা ৰাৱণ আছে ৰাৱণ নেকি একেবাৰে বেয়াকৈ পৰি আছে না তাই মূৰে ক'বলৈ হাত দি Seconds later. So, hello. Guys, prize distribution কাৰণে এইবিলাক prize distribution কৰি আছে কিবা কিবি এটো চাগে ক্লাছত সবতছে বেছি নাম্বাৰ পোৱাৰ কাৰণে দিছে prize ফাৰ্ষ্ট ইয়াৰ পাই সেকেন্ড ইয়াৰ পাওতে এই বৰ্ষৰ বেষ্ট হাউস হৈছে ব্লু হাউস আমি যামে আমি একবার হলো বাৰু সুলতানা দিন নাছিল রোড প্রেস কত গাইজ লেভেল মাৰি আছে ব্লু আছে কি কৰোঁ আৰু লেভেলটো দিবা পৰাকৈ কৰিয়ে দিছে সিহঁতক হেয়াৰ ষ্টাইলত তিনিটা নেদিলে আজি সিহঁতে তাত থাকিব নাপালে আমাৰ হাউচ গ'লে একো নাই এয়ে লাষ্ট আছিল যিয়ে নহওক ছেকেণ্ড হাউচ বেষ্ট হাউচ আমি আছোঁ এইবাৰ হ'ব বেষ্ট পাৰফৰ্মাৰ দীপাৱলী হয় এই বৰ্ষৰ বেষ্ট পাৰফৰ্মাৰ হৈছে দীপাৱলী গেষ্টটোৰ কাৰণে আনিছিল আমাৰ পিছা খাব আছে গেষ্টটোক চাহ খোৱাব জেগাত মডাৰ্ণ ডেন্স কৰিব আছে মডাৰ্ণ ডেন্স ৰ'জ তেৰংপি
এতিয়া হ'ব দলীয় নৃত্য আমাৰ বড়ো ডান্স হ'ব বড়ো ডান্স Siri siri lasai lasai serba khenasai mabla bana sopai bayan ami langgenasi boha thangai sikra semua kami terkislaya গাইজ শেষে হ'ল ভোট অফ থেংকছ হ'ব এতিয়া লাষ্টত আবি হোগা শেষ মেমক মাতিছে ভোট অফ থেংকছ ক'বৰ কাৰণে ফৰিদা মেমক তাৰপিছত আমাৰ অসম সংগীত গাই আমি গোটেই এইটোৰ সমাপ্তি ঘটাম তাৰপিছত আমি নাচিম যদি আমাক নাচবা দে Retired Divisional Officer, Forest Conservation Department, Assam, and eminent poet, for honoring this function with constellation. গাইজ চব চেজ হ'ল এতিয়া মেমহঁতে ফটো উঠি আছে মেমহঁতে ফটো উঠি তাৰপিছত আমাকো ফটো উঠিব মাতকো আপি মহা আধা গেল মেমৰ খং উঠিছিল কিয় গেল কাৰণে Two hours later. Finally, সব শেষ হ'ল আৰু এটা দুটা ফটো উঠা ৰখি আছে সব গেল একফালৰ পৰা সব গেছি সো গাইজ আজি এইবিলাক ডেকোৰেশ্যন আছিল হা ডেকোৰেশ্যন থাকিলে এতিয়া কি হ'ল মই ভাবিছিলোঁ মোৰ বস্তুটো মই লৈ যাম মোৰ বস্তুটো আছিল এইখিনি জেগাত ইয়াতে এইখিনিৰ বস্তুটো লৈ গুচি গ'ল কোনোবাই মোৰ চামফ্লাৱাৰ ইয়াতে আছিল চামফ্লাৱাৰ লৈ গুচি গ'ল কোনোবাই মই ইমান কষ্টকৈ বনাইছিলোঁ বেষ্ট পেয়াৰ কাৰণে বনাইছিলোঁ ভাই ইমান অখা জাপি মখা কোনোবা নি মচি আৰু বাছ আহি আছে হস্পিটেলত বঢ়িয়া এটা যে ভিডিঅ' আছে নাচাহে
ভাল হৈ যাওক